চোৱা এজনীয়ে পিয়া লৈ গৈ আছে, এজনীয়ে টিং লৈ গৈ আছে। চাওক চাওক চাওক, কাপোৰ ধুৱাইছে। কি হ'ল চাবই চাবি ঘেলাংগা পৰিবি। ঐ সাৱধান দেই। Miss you, Mondrisna. Miss you, Mondrisna. Miss you. Oi. 1, 2, 3. Hello. কি খবৰ আপোনালোকৰ? কি খবৰ সকলোৰে? ভালে আছে নে? আমাৰ ভাল। বহুত দিনৰ পিছত আহিছো, মানে নিজৰ আহি পিনে অকমান কিবা লাজ লাগিছিল। এয়া আহিলে আমাৰ বাইদেউ। আমি কেইজনী আছো এতিয়ানো? আৰু নাই নেকি কোনোবা? আৰু নাই বাৰু, যি নহওক বহুত দিনৰ পিছত ভিডিঅ' কৰিব আহিলো। আপোনালোকে চাগে আমাক পাহৰিলে। ইউটিউবটোত চাগে ইউটিউবটোত আমি নিজকে এতিয়া আকৌ নতুন নতুন ফিল কৰিছো। যিসকল আমাৰ লগত আছে এতিয়াও, যিসকলে আমাক কৈ থাকে ভিডিঅ' চাওঁ চাওঁ বুলি, সেইসকলৰ কাৰণে আমি আহিছো। আপোনালোকে ভাবিছো আমাক আকৌ আঁকোৱালি ল'ব, আকৌ মৰম দিব। ত আমাৰ ৰাংঢালী গাভৰু চেনেলটোলৈ আপোনালোক সকলোকে আমি পুনৰবাৰ স্বাগতম জনাইছো। আৰু আমি আজি ওলাইছো এটা নতুন কভাৰ ভিডিঅ' কৰিবৰ কাৰণে। যাওঁ, কিন্তু বতৰ সদায় বেয়া থাকে। আমি যেতিয়া শ্বুটিং কৰিব ওলাও গোটেই গেলা ডাৱৰীয়া, মানে আজি অলপ বেছিয়ে বেয়া। এতিয়া মানে কি হ'ল, 12:30 বাজি গ'ল। আমি 7টা বজাতে ওলাই ৰেডি হৈ গলো। এতিয়ালৈকে মানে আমি যাবই পৰা নাই। যিমানখিনি পাৰো কৰো আৰু তাৰপিছত আপোনালোকক ভিডিঅ' অতি সোনকালে আহি আছে। খালি আমাৰ ব্লগটোত মৰম দিব দেই। বাই। হাই, আমি খোজকাঢ়ি খোজকাঢ়ি আহি আছো আমাৰ জেগালে। আৰু খোজকাঢ়ি মানে কি আৰু গাঁৱতে কৰিছো। ইমান গেলা বতৰ, ক'তো যাবলৈ জেগা নাই। জেগা এডোখৰ চাই থৈছিলো ধুনীয়াকে শ্বুট কৰিবলৈ, কিন্তু এতিয়া উপায় নাই ক'তো। টাইমো বহুত বেছি হৈ গ'ল। ওচৰে পাজৰে কৰিম আৰু গৈ আছো। কি কৰিছা তোমালোকে? কি কৰি আছা? কি কৰি আছা? কি হৈ আছে বৰ্তমান এতিয়া? বৰ্তমান এতিয়া চবেই ৰিলছত ব্যস্ত হৈ আছে। কেমেৰামেন অহা নাই। এনেই গেলা বতৰ, বৰষুণে আমাক দেৰি কৰিছে। উপৰি আকৌ কেমেৰামেন 1টা বাজি গ'ল, কেমেৰামেন নাই, ভাইটি নাই। আমি এতিয়া হেৰি কৰো, ৰিলচ বনাই বনাই ঘৰা ঘৰি যাওঁগে ব'লা। আমাৰ বাইদেউ নাচি আছে। এইকেইটা এতিয়া আহি পাইছেহি। কেইটা বাজিলে এতিয়া? টাইমটো কচোন, কেইটা বাজিলে? 1টা বাজি গ'ল। অথনিতে ওলাই মাতি মাতি এতিয়া পাইছেহি। কি চলিছে কি চলিছে কি চলিছে? এইটো কি আছিলে? আৰু কেনেকুৱা কেনেকুৱা এক্সপিৰিয়েঞ্চ ক? বহুত দিনৰ পিছত আকৌ অলপ ভয় 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 মানে কি? ভয় ভয় মানে ভালকে নোৱাৰিছো আৰু আগৰ নিচিনা মানে কমফৰ্ট লগা নাই। আৰু বতৰো বেয়া, বৰষুণ দিছে, ৰৈছো কৰিছো ছাতি লৈ লৈ। ছাতিটো কেনেকে উল্টি লয়? ছাতি লৈ কি কৰে? নাচিছিলো। শ্বুটিং চলি আছে আমাৰ, কিন্তু কেনেকুৱা বতাহ মাৰিছে মানে। আৰু এইফালে চাৰিওফালে মুকলি 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 গোটেই, দেখিছেনে? আৰু আমাৰ বাইদেৱে ক'ত কৰি আছে চব? এইকেইটা মানে বহুত বেয়া বতাহ মাৰিছে ন? বেমাৰ হোৱাটো বহুত বতাহ মাৰিছে, বেমাৰ হয় বুলি ভয় হৈছে দেই। বেছিয়ে দীঘল হ'ল।
ড্ৰেছ চেঞ্জ হেল্ল' ড্ৰেছ চেঞ্জ কৰিলোঁ চেঞ্জ মানে তেনেকৈ একো নহয় আৰু চিম্পল ড্ৰেছ আৰু এতিয়া মানে বগা চাদৰ এখন লগাইছোঁ পূৰা একদম মানে গাঁৱলীয়া সাজত ওলাইছোঁ এতিয়া আমি গাঁৱলীয়া ছোৱালী কি আনিছ কিহৰ কাৰণে আনিছ এইটো আমি অসম দেশৰ ছোৱালী এনেও ধুনীয়া আমি নিবিচাৰো হ'বলৈ পশ্চিমীয়া হয়নে নহয় ঘৰতো মেখেলা চাদৰ পিন্ধি থাকে এইটোতো ডাইলগ এষা আৰু এনেই দি দিলে আৰু শোষান কানে কৈ দিয়া চোৱা এইজনীয়ে পিয়া লৈ গৈ আছে এজনীয়ে টিং লৈ গৈ আছে চাওক 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 কাপোৰ ধুৱাইছে নাই না এইফালে চা নাই না এয়া চাওক গামোচা লৈ আছে আৰু পিয়া লৈ আছে দেখো কি কৰিবলৈ গৈছ চাবই চাবি ঘেলাংগা পৰিবি ঐ সাৱধান দেই অ চাবি আকৌ বাগৰি যাবি আয়ো পুখুৰী বিচাৰি বিচাৰি জ্বৰ তৰ পাইছোহি তাতে ঠাণ্ডা বতৰ গামোচা চামোচা লৈ যেনে তেনে আছো আৰু গোটেই পুখুৰী এতিয়া পানী বিচাৰি আহিছো আমি বহুত ঠাণ্ডা বতৰ বহুত বহুত বতাহে একেবাৰে অৱস্থা বেয়া কৰি দিছে আমাৰ আহিছেহে লাইনকে এইখিনিতে এটা বিশেষ কথা কওঁ দেই সকলোকে মানে কি কয় আমাৰ গ্ৰুপৰ 8জনী মেম্বাৰ আছিলো ন আমাৰ এতিয়া মাত্ৰ আমি 7জনী মেম্বাৰে এইটো ভিডিঅ' বনাইছোঁ লগৰ এজনী আমাৰ লগত এতিয়া নাই তাই বৰ্তমান তেজপুৰত আছে আহিব নোৱাৰিলে কিবা এক্সাম চলি থকাৰ কাৰণে তো আমি 7জনীয়ে বনাই দিলোঁ মন্ত্ৰীষ্ণা নাই আমাৰ লগত আপোনালোকে হয়তো সুধিবও পাৰে মিছ ইউ মন্ত্ৰীষ্ণা মিছ কৰিছোঁ তই সোনকালে আকৌ ভিডিঅ' বনা মানুহবিলাকে ৰৈ আছে চাবলৈ আমি বহুত মিছ কৰিছোঁ তোমাক সোনকালে হা আমি 8জনী ন বহুত মিলা প্ৰীতিৰে আমি কামবিলাক কৰি আছিলোঁ তো এজনীও আমাৰ লগত থাকিব লাগিব এজনীও যদি আমাৰ লগত নাথাকে সঁচাকৈ মানে বহুত বেয়া লাগে বহুত মিছ কৰোঁ মানে আমি তাইক মিছ কৰিছোঁ দেই আৰু আমাৰ শ্বুট আছে এতিয়া এইটো ড্ৰেছত আপোনালোকে চাই থাকক ব্লগটো শেষ হ'ব আৰু অকণমান পিছত ছাগলী লাগে এতিয়া ছাগলী বিচাৰি হাবাত One and go. আমাৰ হৈ গ'ল আজি কমপ্লিট ঐ কৈ দে কমপ্লিট বৰষুণে বহুত ৰখাই থৈছিলে কিন্তু হৈ গ'ল নহ'ব বুলি ভাবিছিলোঁ গোটেইটো কমপ্লিট কৰি দিলো 4 ঘণ্টাত আৰু আপোনালোকে ভিডিঅ' পাই আছে অতি সোনকালে আহি আছে ভিডিঅ' ফাৰ্ষ্টত ব্লগটো মানে চাই যদি ভাল পালে তেনেহ'লে জনাব কেনেকুৱা লাগিলে ব্লগটো বিশেষ একো নাই সব বিহাইণ্ড দ্য চিন হয় আমি কেনেকৈ কি শ্বুট কৰিছোঁ সেইখিনিহে আছে তাতকৈ বেছি একো নাই আৰু ভিডিঅ'টো মানে আমি ভাবিছোঁ বহুত বেছি ভাল হৈছে একদম এটা গাঁৱলীয়া লুক হয় গাঁৱলীয়া গাভৰুবিলাকে ধেমালি কৰা এনেকুৱা ধৰণৰে আৰু ভাল পাব চাই পিনি আশা কৰিছোঁ আৰু আপোনালোকে আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আমি ভাবিছোঁ ইমান দিন ভিডিঅ' নোযোৱাৰ কাৰণে যিসকলে আনছাবস্ক্ৰাইব কৰিছিলে সেইসকলেও আকৌ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব কেনেকুৱা পালে জনাব আৰু এইটোও জনাব যে ইমান দিনৰ পিছত আমাক দেখি আপোনালোকৰ কেনেকুৱা লাগিলে আৰু আমাক চব ভাঙি দে না এফালৰ পৰা চব ভাঙি হ'ব তাৰপিছতে কিবা এটা কৈ আছিলোঁ নহয় পাহৰি থাকিলোঁ কি কৈ আছিলোঁ মই কণ্টিনিউ কৰি আছিলোঁ কিবা এটা চাই থাকিব তাৰপিছত আৰু লাইক কৰিব কমেণ্ট কৰিব আৰু এইটো জনাব যে আমাৰ পৰা যদি আপোনালোকে আৰু ভিডিঅ' বিচাৰে তেনেহ'লে কমেণ্ট কৰি জনাব তলত তেন্তে আজিলৈ আহিছোঁ বাই বাই।